আপচু হ'ল বড়ো জাতীয় ছাত্ৰ সংগঠন। বড়ো সমাজক কেনেকৈ ওপৰত লৈ যাব লাগে, এডুকেশ্যন হওক বা সাহিত্য হওক বা এইবিলাক কথাটো ৰাজনীতিৰ কথা কিয় লাগি থাকে, কি দৰকাৰ আছে? আপচু নিজেই অপিপিএল তাতে বহি পেলাই আমাক ইউনাইটেড হ'ব লাগে, ইউনাইটেড হ'ব লাগে বুলি ক'লে হ'ব লাগে। শ্যামলাদা এনেকুৱা মানুহ নাছিল। সিহঁতে জানে শ্যামলাদা কোন, আমিহে জানো। এই স্থানৰ পৰা কৈছে যদি এইটো মহাপাপ হ'ব। আমি একেলগে হ'ব লাগে। এই আপচু আজিৰ দিনত যিবিলাক লিডাৰশ্বিপ লৈ আছে, সিহঁতে ডাইৰেক্ট পলিটিকেলাইজ। এই আজি 30 জুলাই জৱাহৰলাল শ্যামলা বসুমতাৰী ডাঙৰীয়াৰ মৃত্যু দিৱস। এইটো আমি চবে ইয়াত আপচুৰ লগতে বড়ো সাহিত্য সভা বা আমাৰ দলত যিমান কৰ্মীসকল আছে সকলোৱে আহিছে, সকলোৱে সন্মান জনাবৰ কাৰণে আহিছে। তাৰ কাৰণে মই সকলোকে ধন্যবাদ দিছোঁ যে আমি যে পাহৰি যাব নোৱাৰে কেতিয়াও। শ্যামলা বসুমতাৰী হ'ল আগৰ আমাৰ আপচুৰ প্ৰেচিডেণ্ট আছিলে, আৰু ইহঁতৰ যিটো আদৰ্শ, ইহঁতৰ যিটো নীতি, সেইটো আমি কেতিয়াও পাহৰি যাব নোৱাৰে। ইহঁতৰ আদৰ্শ, ইহঁতৰ নীতিৰ মতে কাম কৰাৰ কাৰণে আজি আমি BTC পাবলৈ সক্ষম হৈছে। আৰু ইহঁতে যিটো আদৰ্শ লৈ পেলাই আমাক দেখাই গ'ল, সেইটো আমি কেতিয়াও পাহৰি যাব নোৱাৰোঁ। সেইটো আদৰ্শ নিজেৰে আমি আজি কাম কৰি আছোঁ আৰু কাম কৰি যাম। মুঠতে ইহঁতে যিটো উদ্দেশ্য লৈ পেলাই বড়োলেণ্ড মুভমেণ্টত আগভাগ লৈছিল বা লিডাৰশ্বিপ লৈছিল, সেইটো নিশ্চয় এটা সময়ত আমি সফল কৰিব পাৰিম। আহ্বান জনাই আছে সময়ে সময়ে ৰাজনৈতিকভাৱে একত্ৰীকৰণ হোৱাৰ কথা কৈছে। আপুনি এতিয়া আপচুৱে কাম কৰি থাকক না, এইবিলাক ৰাজনীতিৰ কথা কি কয়? আপচু হ'ল বড়ো জাতীয় ছাত্ৰ সংগঠন। বড়ো সমাজক কেনেকৈ ওপৰত লৈ যাব লাগে, এডুকেশ্যন হওক বা সাহিত্য হওক বা এইবিলাক কথাটো ৰাজনীতিৰ কথা কিয় লাগি থাকে, কি দৰকাৰ আছে? আপচু নিজেই অপিপিএল তাতে বহি পেলাই আমাক ইউনাইটেড হ'ব লাগে, ইউনাইটেড হ'ব লাগে বুলি ক'লে হ'ব লাগে। এই স্থানৰ পৰা যদি আপচুৱে কোনোবা লিডাৰে যদি কৈছে, এইটো কিন্তু মহাপাপ হ'ব। এই স্থানৰ পৰা যদি কোনোবা আপচু লিডাৰে সেইটো কথা কৈছে, সেইটো কিন্তু মহাপাপ হ'ব। শ্যামলাদা এনেকুৱা মানুহ নাছিল। সিহঁতে জানে শ্যামলাদা কোন, আমিহে জানো। এই স্থানৰ পৰা কৈছে যদি এইটো মহাপাপ হ'ব। আমি একেলগে হ'ব লাগে। এই আপচু আজিৰ দিনত যিবিলাক লিডাৰশ্বিপ লৈ আছে, সিহঁতে ডাইৰেক্ট পলিটিকেলাইজ। 5 বছৰ ইহঁতে চৰকাৰ চলাইছিল আপচু অফিচৰ পৰা, আৰু আমাক কয় ইউনাইটেড হ'ব লাগে। এই স্থানৰ পৰা যদি কৈছে মহাপাপ হ'ব। বেলেগ ছাইডৰ পৰা ক'লে বেলেগ কথা।